আজিৰ অতিথি আমাৰ লগত আছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বিশিষ্ট গায়ক সুৰকাৰ গীতিকাৰ নাট্যকাৰ মিষ্টাৰ কুকিল বৰা ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ কুকিল বৰা ডাঙৰীয়া, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি বৰ্তমান কোন কি কামত বিজি আছে সেইটো আমাক প্ৰথমতে কৈ লওক। ৰজনীগন্ধাৰ সফলতাৰ পাছত হয় এতিয়া এখন নতুন ফিল্মত কৰাৰ মই চিন্তা কৰিছোঁ। হয়, যিহেতু মই কেইদিনমান আপোনাৰ প্ৰগ্ৰেমৰ কাৰণে মই দিল্লীত ব্যস্ত হ'বলগীয়া হৈছিল। হয় হয়, এইখিনি সামৰি মেলি এতিয়া আহিছোঁ ইয়াত অসমত পুনৰ ঘৰলৈ ঘূৰি অহাৰ নিচিনাই আৰু। এতিয়া ফিল্মখন নাম হ'ল কমলা পচন্দ। নামটো অকণমান বেয়া লগা শুনিবলৈ। হয়, কাৰণ মই চিকুৱেল যোনটো বনালোঁ ন ৰজনীগন্ধা, হয়, আৰু এতিয়া চব ভাবিছিলোঁ শিখৰ দিম। শিখৰ নামত অলৰেডি আপুনি এতিয়া এইটো তাৰমানে মই নিজে মোৰ নামটো যেতিয়া চুজ কৰিব স্ক্ৰিপ্ট লেখাজনে যোনটো বিচাৰিছে মই সেইমতে কৰিব লাগিব। হয়, আৰু দৰ্শকে যিহেতু ৰজনীগন্ধাখন ভাল পালে, শিখৰটো ভাবিছিলোঁ অস্থিৰ হৈ যাব, অলপ ওপৰলৈ আহে। হয়, মই এইকণতে আপোনাক এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ। কমলা পচন্দ যে হ'ল, আপুনি তাৰ ঠাইত বিমলটো ল'ব পাৰিলেহেঁতেন। বিমলটো মই বৰ্তমান বিমলটোতো চলি আছে ট্ৰেণ্ডত। বিমলটো চাওক, বিমলটো মই কিয় লোৱা নাই, কাৰণ আপোনাৰ প্ৰশ্নটো সঁচাকৈ হাঁহি উঠে। বিমলটো মই ললো হয়, তাত অলৰেডি অজয়দান চবেই জানেই বিমল খাই দাঁত নাইকিয়াই গ'ল। এতিয়া সেইটো কাৰণে মই কমলা পচন্দ লওঁ, কাৰণ তাত কোনো ব্ৰেণ্ড আপোনাৰ হেৰি কৰা নাই। আৰু যিহেতু ইন ফিউচাৰটো যদি এটা মই এটা ওৱান কাইণ্ড অফ কেলকুলেশ্যন বুলিও কওঁ, তেওঁলোকে মোক হয়তো ব্ৰেণ্ড এম্বেচাডৰ হিচাপে স্বাক্ষৰো কৰিব পাৰে। এইটো মই চব ভাবিছোঁ। হয়, মই ছেকেণ্ড কুৱেশ্যনটো সুধিব বিচাৰিছোঁ। আপোনাৰ শেহতীয়াকৈ যিটো চুমা বিতৰ্ক হৈ গ'ল, সেই বিষয়ে আপুনি কি ক'ব? চুমা বিতৰ্ক হৈ যোৱাৰ পিছত আপোনাৰ হয়তো এটা দাগ থাকি গ'ল, কিন্তু আপোনাৰ সেই কল্পনা চহৰীয়া ছোৱালীজনীয়ে আপুনিতো গম পাইছে যোৱা পৰহি জিকিলে, সেই সম্পৰ্কত আপুনি কি ক'ব? প্ৰথমতে চুমা বিতৰ্কটো বাদ দি মই কল্পনা চহৰীয়া মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। চুমাৰ কাৰণে তেওঁ জিকিছে নেকি হ'ব পাৰে। সেইটো আচলতে এটা ৰহস্যৰ বিষয়, যিহেতু বিতৰ্কই তেওঁক জিকালে নে তেওঁৰ প্ৰতিভাই জিকালে? ডেফিনেটলি তেওঁ প্ৰতিভাই জিকাব লাগিব। হয়, সেইটো চুমা আচলতে চুমা বস্তুটো কি হয়, নাই কিছুমানৰ হয়তো ইমোচন কোনে কেনেকে লয় সেইটো ডিপেণ্ড কৰে। চুমা কোনে কেনেকে লয়, হয়, চুমাটো কোনে কেনেকে লয়। মই হলি বুলি তেওঁক এটা মোৰ ছোৱালীৰ লগত হয়, মই হলি বুলি এটা শুভেচ্ছা দিছিলোঁ, তাতে অকণমান মাথা খেলি মেলি হওঁতে উঠত তাইৰ স্পৰ্শ হ'ল। সেইটো এতিয়া নেশ্যনেল মিডিয়া কভাৰেজ, আমাৰ যোনটো স্থানীয় নিউজ, মহিলা আয়োগে এই বস্তুটো এতিয়া কটো খ বনাই গ মই এতিয়া মোক লাষ্টত গৈ চন্দ্ৰবিন্দু বনাই দিলেগৈ। বস্তুটো মানে এনেকুৱা হৈ আছে। একো নাই, তথাপিও নামটো ভগৱানে যিটো দিছে বিতৰ্ক থাকিবই, মই পজিটিভলি লৈছোঁ। একো নাই, ময়ো যুঁজি যাম। শুনিব পোৱা মতে আপুনি শেহতীয়াকৈ যিখন ছবি বনাই আছে কমলা পচন্দ, সেইখন আপুনি চুলিত ঘূৰাই লৈছে বুলি এটা চৰ্চা চলি আছে। চুলি খুৰা মোৰ তাৰ মাজতে এটা স্ক্ৰিপ্ট আছে। এতিয়া স্ক্ৰিপ্টৰ মতে এটাত মই চাইকো এটা মই মানসিক বিষয়গ্ৰস্ত মানুহৰ এটা মোৰ এটা ষ্টেপ আছে, খুব হাৰ্ডলি 5 মিনিটৰ কাৰণে। হয়, তাতে মোৰ ফ্লেশ্ববেক শ্বট হয়। সেইটো তাত মই অলপ আগতে মোৰ সেইটো মই ভুক্তভোগী হৈ আহা, তাৰমানে সেইটো তাৰমানে কাহিনীটো টোটেলি ফ্লেশ্ববেক হয়। আপোনাৰ এইটো ৰিয়েল ষ্টৰী টাইপৰ? ৰিয়েল ষ্টৰী বুলি মই ক'ব নাযাওঁ, বিশেষকৈ ইনস্পায়াৰ্ড। সেইটো সত্যৰ তাত নাই তাৰ, কিন্তু মই ইনস্পায়াৰ হৈ লৈ বনাইছোঁ এটা থিমৰ ওপৰত। সেইটো পাছত ৰাইজে যেনেকৈ লয় চালে গম পাব। আপোনাক ছ'চিয়েল মিডিয়াত মই চাইছিলোঁ, ছ'চিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত চাইছিলোঁ, আপুনি বিশেষকৈ কাৰোবাক কমেণ্ট এনেকুৱা ধৰণৰ দিলে আপুনি সদায় খোৱা, আপোনাৰ বিশেষকৈ খাদ্যবস্তুৰ লগত জড়িত কিছুমান ছাবজেক্ট আপুনি কমেণ্টলৈ লৈ আহে। সেই বিষয়ে আপুনি খাই বা ৰান্ধি কিবা খোৱা বোৱাত আপুনি বেছি গুৰুত্ব দিয়ে নেকি? ৰাইট, একজেক্টলি। খোৱাত মোৰ খুবেই চখ। হয়, শ্বুটিঙত কেমেৰা ৰিল থাকক নাথাকক, কেমেৰা তোমাৰ ৰেকৰ্ডিং বেটাৰী থাকক নাথাকক, কিন্তু মোৰ
ক্ৰিউ আমাৰ মেম্বাৰ্ছ কেইটা প্লে বয়ৰ পৰা আদি কৰি আৰ্টিষ্ট মোৰ গোটেই টিম মেম্বাৰ এণ্টায়াৰ কাষ্ট এণ্ড ক্ৰিউ খোৱাটো বহুত গুৰুত্ব দিওঁ আৰু বিশেষকৈ কিন্তু খাদ্যটো কিন্তু হাইজেনিক হ'ব লাগে তাতে হাইজেনিক মানে পাল মাৰি ধোৱা এই ডিছপ'জেল প্লেট সস্তীয়া ডিছপ'জেল প্লেট গ্লাছত গৈ টিউবৱেলৰ পানী হাত ধোৱা এইবোৰ মই ভাল নাপাওঁ খোৱা মানে খোৱা ৰগৰ উঠাই দিব পাৰিব হয় আৰু আজিৰ অনুষ্ঠানত আচলতে ইমানখিনি আপুনি আমাক সময় দিলে ব্যস্ততাৰ মাজতো সেইবাবে আমি ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ আপোনাৰ যিটো এটা পপুলাৰ ডাইলগ আছে যে গুণ্ডা নহয় তেনেকুৱা কিবা ধৰণৰ সেই ডাইলগটোৱে বা সেই সংলাপটোৱে আমাৰ আজি অনুষ্ঠানটো শেষ কৰোঁ বুলি ভাবিছোঁ আপুনি সেই ডাইলগটো এবাৰ কৈ দিয়ক শেষত ধন্যবাদ নিউজ 24লৈ মোৰ আছুতীয়া যি আপোনালোকে ইণ্টাৰভিউ এটা ল'লে মোৰ ফিল্মৰ ইজ এ ওৱান কাইণ্ড অফ প্ৰমোশ্যন এণ্ড ফাইনেলি মাই বেষ্ট উইচেছ টু নিউজ 24 মই সামৰণি মাৰিছোঁ শেষ ডাইলগে যোনটো তুমি ক'লা যোদ্ধা হয় গুণ্ডা নহয় লাভ ইউ 24 থেংক ইউ